Hello everyone. বহুত দিন হৈ গ'ল মই ভিডিঅ' দিব পৰা নাই কিয়নো বিয়া খতম হোৱাৰ লগে লগে নেক্সট দিনৰ পৰা পুৰা একদম জ্বৰ চৰ্দি কাহ মানে পুৰা লাগি 30 তাৰিখৰ পৰা লাগি আছোঁ এতিয়া ঈশ্বৰৰ কৃপাত বিয়াও খতম একদম গাও বেয়া যেতিয়া বিয়াখন চলি আছিলে একোৱে হোৱা নাছিলে ঈশ্বৰে ভালে ভালে যাব দিলে আৰু আপোনালোকে গমে পাইছে চাগে আমাৰ দুনৰ বিয়াখন যে ইমানে মানে ছ'চিয়েল মিডিয়া পুৰা উৰাই দিলে টাক্কাৰ মাৰি দিলে মানে নিউজ লাইভে হওক গোটেই ইউটিউবাৰে হওক চবে এইটো মোবাইল অন কৰিবই নোৱাৰে গোটেই মোবাইলতে দুনৰ বিয়াখনৰ ৰিচিপশ্যন পাৰ্টি কিবা দুনৰ বিয়াই চলি আছে এতিয়াও বিয়াই চলি আছে নিচিনা লাগে হ'লেও আজি মই দিছোঁ আৰু অকণমান টাইম পাইছোঁ ভিডিঅ'টো পুৰা মানুহ ভিৰ মানে একদম লখিমপুৰ টাউন পুৰা হাউচফুলে ক'ব লাগিব একদম কি ক'ম এইটো জুবিনৰ ফিল্মটো যে চলি আছে নহয় এনেকুৱা টাইপৰ হৈ গ'ল মানে টিকেটে নাপায় কিছুমানে এনেকুৱা টাইপৰ হৈ গ'ল ইমানে ৰাস্তাত ভিৰ গাড়ীও যাব পৰা নাই মানে এনেকুৱা দৰাঘৰৰ পৰা সিহঁতক হোটেলত থৈছেতো হোটেলৰ পৰা পুৰা গাড়ী চাৰি আনি সিহঁতে বেণ্ড পাৰ্টি বজাই আছে ট্ৰেফিক জাম হৈ গ'ল কিছুমানৰ বেয়াও লাগিছে কিন্তু কি কৰিম উপায় নাই ন অকণমান কষ্ট হ'ল আৰু কিছুমান অকণমান কেমা দয়া কৰিব আৰু বিয়াত কিছুমানৰ অসুবিধা হ'ল বা ট্ৰেফিক জামৰ পচি গ'ল ক্ষমা কৰি দিব দেই গাইজ এতিয়া আমি বিয়া মণ্ডপত লৈ যোৱা নাই ইয়াতে থৈ লৈছোঁ মামাহঁতৰ ঘৰত ছাইডত ওপৰত কইনা ওলাই আছে ইয়াত অকণমান নীতি নিয়ম আছে সেইটো কৰি ল'ব কইনাৰ মা আৰু দেউতাই দৰাটোক নিয়ম কৰিব মানে গুজৰাটী নিয়মত সিহঁতৰ এনেকুৱা টাইপ কৰে এইটো অকণমান নীতি নিয়ম কৰি আছে আৰু পণ্ডিত নিজে আনিছে পণ্ডিতে যি কয় সেই নিয়মবিলাক কৰি আছে তাৰপিছতে আমি বিয়া মণ্ডপত লৈ যাম এতিয়াতো 4 তাৰিখৰ ভিডিঅ' হয় দেই গাইছে এইটো 4 তাৰিখৰ মেইন বিয়াটো আছিলে এইটো দেই